আৰু এই মুহূৰ্তত সভাটোক এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অৱশেষত চিবিআইৰ জেৰাৰ সন্মুখীন হৈছে এছপি লীনা দলে। নগাঁৱৰ প্ৰাক্তন এছপি লীনা দলে এই মুহূৰ্তত জেৰা চলোৱাৰ খবৰ ৰাখিছে। জোনমণি ৰাভাৰ গোচৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছে এছপি লীনা দলে। জোনমণি ৰাভাৰ ঘটনাত এছপি লীনা দলেৰ নাম সাঙুৰ খাইছিল আৰু অৱশেষত এছপি লীনা দলেক চিবিআই জেৰা চলাইছে। এইগৰাকী হৈছে এছপি লীনা দলে, বৰ্তমান হাইলাকান্দিৰ এছপি আৰু হাইলাকান্দিৰ এছপি লীনা দলেক চিবিআই এই মুহূৰ্তত জেৰা চলাইছে গুৱাহাটী মহানগৰীত। এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ ৰাখি পৰিছে। জোনমণিৰ গোচৰত জেৰাৰ সন্মুখীন হৈছে এছপি লীনা দলে। গুৱাহাটীৰ কোনো অজ্ঞাত স্থানত চিবিআই এই মুহূৰ্তত জেৰা চলাই থকাৰ খবৰ ৰাখিছে আৰু অতি গোপনে জেৰা চলোৱা হৈছে। জোনমণিৰ মাতৃয়ে দিয়া এজাহাৰত মূল অভিযুক্ত আছিল লীনা দলে। আৰু এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ আমি জনাইছো। বিগ ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে। অৱশেষত এছপি লীনা দলেক এই মুহূৰ্তত জেৰা চলোৱা হৈছে। এছপি লীনা দলেক জেৰা চলাইছে চিবিআই। জোনমণি ৰাভাৰ গোচৰত জেৰাৰ সন্মুখীন হৈছে এছপি লীনা দলে। এটা বিগ ব্ৰেকিং আমি জনাইছো। এছপি লীনা দলেক জেৰা চলাইছে আৰু মহানগৰীৰ এটা গেষ্ট হাউচত গোপনে জেৰা চলিছে বুলি জানিব পৰা গৈছে। মহানগৰীৰ গেষ্ট হাউচত গোপনে এছপি লীনা দলে সন্দৰ্ভত এই মুহূৰ্তত ডাঙৰ খবৰ ৰাখিছে। গোপনে লীনা দলেক চিবিআই জেৰা চলাই থকাৰ খবৰ ৰাখি পৰিছে। জোনমণিৰ গোচৰৰ মূল অভিযুক্ত হিচাপে মাতৃয়ে সাঙুৰ খুৱাইছিল লীনা দলেৰ নাম আৰু তাৰপিছতে লীনা দলেক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছিল আৰু এই মুহূৰ্তত লীনা দলেক জেৰা চলাইছে বুলি খবৰ ৰাখি পৰিছে।